একেবারে কথা মহারাজ সফরত প্রণাম দেবর্ষী প্ৰজাগণৰ এই কথাটো দূৰৰে কথা আজি দক্ষিণ অযোধ্যাত শুনিবলৈ নোপোৱা তুমি বহু পক্ষীৰ মাত দেবৰ্ষী সকলোৱে তোমাক ধিক্কাৰি দি অযোধ্যা ত্যাগ কৰিছে চিৰদিনলৈ মহাৰাজ ইয়াৰ কিবা এটা ব্যৱস্থা কৰা নহলে অযোধ্যা নামৰ শ্মশানৰহে ৰখি ৰবা তুমি জন্মভূমি ত্যাগ কৰি অযোধ্যাবাসীয়ে ত্যাগ কৰি বহু পক্ষীগণে ধিক্কাৰ দিছে এই ৰজা দশৰথক সেয়া মই কি কাৰ্য কৰিলো মত্ত হৈ বিষয়ৰ ভোগবাসনাত উদ্বিগ্ন হৈ সন্তানৰ চিন্তাত নিজ সন্তান সদৃশ প্ৰিয় প্ৰজাজনক মই কৰিছো অৱহেলা নাই নিশ্চয় মই ইয়াৰ কৰিম প্ৰচাৰ কৃপা কৰি ব্যক্ত করো এই অযোধ্যার রাজ্যর ইন্দ্ৰৰ অধীন মেঘগণে কিবা সেইটো দৃষ্টিপাত কৰা নাই তাক আমি নুবুজিলো শুনা মহাৰাজ দশৰথ দিওঁই হিন কৰে প্ৰথমে পৰিভ্ৰমণ কৰি তোমাৰ ৰাজ্যৰ দক্ষিণ প্ৰান্তত হয় মহাৰাজ দক্ষিণ প্ৰান্তত ৰাজসাহায্য প্ৰদান কৰাকৈ ভোকাতৰ বজাৰ মাজত তাৰ পাছত গমন কৰি অমৰাৱতী কৰে সুধাকৈ দেৱেন্দ্ৰ জ্ঞান কাৰণ আছে শক্তি শৰীৰত তোমাৰ ৰাজন দুবাহুত আছে তোমাৰ শক্তি পৰাজিত কৰি দেৱেন্দ্ৰ সন্মুখ ৰাজন দৃষ্টিপাত কৰোৱা অযোধ্যা ৰাজ্য উত্তম দেৱৰ্ষী আপোনাৰ বাক্য শিৰোগত কৰি প্ৰথমে যাম মই প্ৰজাগণৰ মাজত প্ৰদান কৰি অন্ন বস্ত্ৰ ৰাজ ভঁৰালৰ পৰা প্ৰজাগণৰ ৰাখিম জীৱন তাৰ পাছত ভালদৰে কিবা দৰে যদি দৃষ্টিপাত নকৰে দেৱেন্দ্ৰই মোৰ এই অযোধ্যা ৰাজ্যত দুবাহুৰ প্ৰাথমৰ শক্তি প্ৰলয়ৰ ধুমুহা বোৱাই অমৰাৱতীৰে বাধ্য কৰিম দেৱতাক দৃষ্টিপাতৰ হে দেৱৰ্ষী কৃপা কৰি সোঁৱৰালে ৰাখক কৰ্তব্য নিজৰ অযোধ্যাৰ ৰজা প্ৰজা সবাৰে হৈ আপোনাৰ চৰণত জনাইছো শত কোটি প্ৰণিপাত ৰাজলক্ষ্মীয়ে পুনৰ বাস কৰক অযোধ্যা ৰাজ্য হে ৰাজন আমি এনে বিদায় হৈ গৈছো ভাল দেৱৰ্ষী ঈশ্বৰ
আহিছেনে? কনো